নমস্কাৰ বন্ধু বান্ধৱীসকল, জান ব্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ শদিয়াৰ দাইল গাঁৱত দেৱলতা বাহঁতৰ ঘৰত। আপোনালোকে দেৱলতা বাৰ ব্লগ চাই চাগে, আপোনালোকক দেখুৱাম। আহি পালোহি, চাহ খালোঁ মানে আপোনাৰ অলপ দেৰিকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আৰু এইফালে মোৰ লগত আহিছে মনোজ দা। হাই। তাৰপিছত এইফালে হ'ল দেৱলতা বাই। দাদা, মই দাদা বুলি মাতিম, দাদা বুলি মাতিম বা আৰু দাদা। তাৰপিছত এইফালে মই ভাত ৰান্ধিছোঁ ইহঁতক খুৱাবলৈ দেই। আৰু মাটিমাহ ভাজি খাবলৈ আমাক দিছে। এইফালে আজি আমাৰ এয়া ভণ্টি আহিছে দেই, ইউটিউবাৰ ভণ্টি। আপোনালোকে সকলোৱে সহায় কৰিব। মই তাৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ বোলে মানুহজন। আৰু এইফালে মোৰ 10 বছৰ পুৰণাৰ পিছত, নমস্কাৰ, 10 বছৰৰ পাছত মোৰ বন্ধু লগ পাইছোঁ। এয়া আমি ক্লাছ 5ৰ পৰা একেলগে পঢ়িছোঁ। আজিকালি বাহিৰত থাকে। বাহিৰত মানে কি আৰু দুলীয়াজানত থাকে ন, কৰ্মসূত্ৰে আহিব নোৱাৰে। আজি 10 বছৰৰ মূৰত বিহু বুলি মোৰ ঘৰলৈ আহিছে। সিহঁতক খাবলৈ দিছোঁ কি জানেনে? মাটিমাহ ভাজা, চাহৰ লগত পিঠা, লগতে পোৰা বেঙেনা আলু পিটিকা, পোৰা আলু আৰু বেঙেনা পোৰা পিটিকা বনাইছোঁ। তাৰপাছত কেঁচা মটৰ, গাজৰ, ধনিয়া পাত, পিঁয়াজ পাত দি কিনে এখন চালাড, কণী বইল আৰু কি বোলে ফ্ৰেঞ্চ বিন আলু ভাজি। একো দাইল চাল বনোৱা নাই। এনেকৈ সিহঁতক উকাই ভাত এসাঁজৰ খুৱাইছোঁ দেই। আকৌ এদিন আহিলে ভালদৰে খুৱাম। বাহঁতৰ ঘৰলৈ আহিছিলোঁ, দেৱলতা বাহঁতৰ ঘৰলৈ আহি মানে বহুত ভাল লাগিলে। ভাত খালোঁ, ভাত খাই মেলি উঠিলোঁ আৰু যাবলৈ হ'লগৈ। বা ক্লাছ সুধি চাওঁ আৰু আমাক লগ পাইনো কেনেকুৱা লাগিলে, আমি আহিলোঁ কেনেকুৱানো পালে। বহুত বেছি ভাল লাগিলে। তাই আহিছে আজি, তাতে মাঘৰ বিহু প্ৰথম দিন, বিহুৰ প্ৰথম দিন। তাই গুচি আহিছে মোক লগ পাম বুলিয়ে। আমাৰ শদিয়াৰে হয়। শদিয়াখন আচলতে আমাৰ ইমান সৰু নহয়। আমি ইজনে সিজনক দেখি পাম বুলি হতকা আমি ভাবিব নোৱাৰোঁ, কাৰণ আমাৰ শদিয়াখন বহুত বেছি ডাঙৰ। সেইকাৰণে তাই বহুত দূৰৰ পৰা আহিছে। বহুত ভাল লাগিলে আহি, মোৰ বহুত ভাল লাগিছে। তাই আহিবা আকৌ কেতিয়াবা দেই। আপোনালোকক সকলোকে অনুৰোধ কৰিছোঁ, এই ভিডিঅ'টো যোনে যোনে আছে আপোনালোকে সকলোৱে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব। চোৱাৰ লগে লগে অকণমান তাইকো আগুৱাই যোৱাত সহায় কৰক। বহুত হেঁপাহ আৰু সৰু ছোৱালী, একেবাৰে সৰু। আপোনালোকে সকলোৱে সহায় কৰিব দেই। আৰু এজন আহিছে মনোজ দা। সেয়া লগৰ হয়, আমি ক্লাছ 5 পৰা একেলগতে পঢ়িছোঁ। আজি 10 বছৰ পাছত লগ পাইছোঁ তোমাক। একে লগৰ হয়। সেই দাদাৰ লগতে আহিলোঁ বাক লগ আৰু মোৰ কৰিবলৈ। লগৰ একেলগতে লগৰ একে মানে দুইজনে আমি একেলগতে পঢ়িছিলোঁ। একদম বহুত মৰম আৰু ইয়ালে মোক। একেলগতে মই কিমান কি কৰিছিলোঁ হাইস্কুলত থাকোঁতে, হয় নে নহয়? বহুত কিবা কিবি কৰিছিলোঁ। য'তে ত'তে কোনোবাই চাকৰি সূত্ৰে কৰ্ম কৰি কিনে ক'ৰবাত বন্ধু কৰিছে, কিন্তু তাতোতকৈ আটাইতকৈ জীৱনৰ প্ৰথম বন্ধু হৈছে স্কুলীয়া বন্ধু। স্কুলীয়া বন্ধুৰ সমান ধুনীয়া বন্ধু এই পৃথিৱীত ক'তো হ'ব নোৱাৰে। সঁচাকে দেই, সঁচাই নোৱাৰে, একদম নোৱাৰে। আমি তাতে ক্লাছ 5ৰ পৰা একেলগে পঢ়িছোঁ। কিমান বেছি মৰম আৰু ভাল পোৱা। সেইকাৰণে সি আজি ইমান দূৰৰ পৰা আহি মোৰ লগত পাইছেহি। বহুত ভাল লাগিছে। ভোগালী বিহু সঁচাই দেই। এইবাৰ যে মোৰ লাষ্ট ডিচেম্বৰৰ পৰা জীৱনটো কিবা এটা ভাল হৈছে। সঁচাই ভাল হৈছে। মানে পুৰণা যিবোৰ লগৰ আছে ন, সেইবোৰ মানে উভতি অহা যেন লগা আহিছেও তেনেকে, হয় নে নহয়? বহুত ভাল লাগিলে আহি। জানুৱাৰী মাহ সোমোৱাৰ লগে লগে লাষ্ট ডিচেম্বৰ দিনাখন বহুত ধুনীয়া পাৰ কৰালোঁ। হেৰিৰ পৰা আহিলে, ডিব্ৰুগড়ৰ পৰা আলহী আহিলে ককাইদেউজন। মোৰ ভিডিঅ' চাই তাৰপৰা জানুৱাৰী 1st দিনাখন কি হ'ল? জানুৱাৰী 1st দিনাখন ভাল লাগিলে। মই পিকনিক খাব গ'লোঁ। আমাৰ শদিয়াৰে হওক বাহিৰৰে হওক বহুত মানুহ, মোৰ ভাল পোৱা মানুহ লগ পালোঁ। সেই দিনটো তেনেকৈ ভাল হ'ল। ছেকেণ্ড দিনা আমাৰ বিবাহ বাৰ্ষিকী। সেইদিনা আপোনালোকে মোৰ ইউটিউব চেনেলটো মানে ইউটিউব নহয়, ফেচবুকটো নাই, ইউটিউবটো মনিটাইজ হ'ল। আপোনালোকক ক'লোঁ উপহাৰ দিবলৈ, আপোনালোকে সঁচাই উপহাৰ দিলে। ইউটিউব চেনেলটো মনিটাইজ হ'ল। 5 জানুৱাৰীৰ দিনাখন আপোনালোকে ছাবস্ক্ৰাইবটো বহুত বেছি বঢ়াই দিলে। মই আপোনালোকক ক'লোঁ মোৰ উপহাৰ বুলি মোৰ ছাবস্ক্ৰাইব কৰি দিব ক'লোঁ। আপোনালোকে তেনেকৈ মোৰ উপহাৰ বুলি জন্মদিনৰ উপহাৰটো ছাবস্ক্ৰাইব কৰি দিলে। এদিন দুদিন কৰি সকলোৱে যেনেকৈ আগবাঢ়িবলৈ আমাক সহায় কৰিছে, তাইকো সহায় কৰিব বুলি আশা কৰিছোঁ দেই। আৰু বাহঁতৰ ঘৰত আহিলোঁ, গোটেই বেঙেনা লগাই থৈছে, মানে গোটেই চব্জি, বহুত চব্জি লগাই থৈছে, মানে শাক পাচলি। সোমাব তাই বেয়া হৈছে, বৰষুণ পৰি আছে। তাই জোতা পিন্ধি আছে, লগতে গোটেই পানী নিয়ৰ হৈ আছে। সেইকাৰণে তাই সোমাব পৰা নাই। এইবাৰ দেখাব পাৰিব ন?
বহুত বহুত ধুনীয়া লাগিলে, বহুত ভাল লাগিলে মানে আহি যে ইমান ফ্ৰী বাজনী। ফুলবতা বাহঁতৰ হেৰি গোটেই শাকনি বাৰী, এয়া বেঙেনা লগাইছে, জলকীয়া লগাইছে, সেইফালে লাই লগাই থৈছে আৰু ধুনীয়া কৰিছে। আৰু চব নিজেই কৰে বোলে, চব নিজেই কৰে, দেৱলতা বা নিজে কৰে আৰু দাদাও কৰে। সিফালে ইমান ধুনীয়াকৈ লাগি আছে বেঙেনা, বহুত ধুনীয়া কৰি থৈছে বাৰীখন, বহুত ভাল লাগিলে আহি মানে বহুত বেছি ভাল লাগিলে। বুট জলকীয়া লগাই থৈছে সেইফালে। ওলাই গ'লোহি মানে বহুত সেইফালে বেছি ভাল হাইকেল লাগিলে, কৈ আছে আৰু লগৰটোক লগ পাইছে বহুত দিনৰ মূৰত কৈ আছে। কামনা কৰি এবাৰ যাবলৈ ওলালো, এবাৰ যাওঁগে দেই, বাৰী চাৰী চব দেখালো, এবাৰ যাওঁগে। বহুত 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 বেছি ধন্যবাদ। আকৌ আহিবা দেই, আকৌ আহিম। আহিবা। জোঁৱাই লৈ অহা নাই, জোঁৱাইক লৈ আহিবলৈ তাইক অনুৰোধ কৰিছো। আজি মোৰ বন্ধুৰ সৈতে আহিছে, তাই আকৌ এদিন আহিব বুলি আশা কৰিছো। মই কিয়নো যাব নোৱাৰো, সিহঁতিয়ে আহিব লাগিব। মোৰ গাড়ী মটৰ একো নাই, সিহঁতৰ বাইক আছে, সেইকাৰণে সিহঁতকে মাতিছো আৰু আহিবা বুলি। আকৌ আহিম, আকৌ লগ পাম। এতিয়া বাই বাই, বাই বাই, যোৱা দেই। একো নহয়, যাওঁ, যাব ওলাইছো বাহঁতৰ ঘৰৰ পৰা। এয়া সেইটো ৰাস্তা হয়, এতিয়া যাব লাগিব। ইয়াৰ পৰা কমেও 8 কিলোমিটাৰমান যাব লাগিব ঘৰলৈ। এতিয়া যাওঁ, ঘৰত গৈ লগ পাম। আহি মই জন্ম হোৱা গাঁওখন বিহিয়া গাঁৱত পালোহি। বিহিয়া গাঁৱৰ ৰাইজে মানে আমাৰ গাঁৱৰ ৰাইজে কি কৰিছে আপোনালোকে চাব দেই। পুৰা নাচি আছে, বিহু মাৰি আছে। এজনী আমাৰ আইতা লাগে দেই। বাহঁতৰ ঘৰৰ পৰা আহি পালোহি, গাঁৱতো সোমালো। বহুত বেছি ভাল লাগিলে আৰু ভাগৰো লাগিছে। বহুত বেছি ভাল লাগিলে বাহঁতৰ ঘৰলৈ গৈ পিনে, বহুতেই বেছি ভাল লাগিলে। বাজনী বহুত ফ্ৰী আছে আৰুনো কি ক'ম, বহুত বেছি ভাগৰ লাগিছে। ভাতকেইটা খাই মেলি শুম আৰু আপোনালোকেও শুৱক আৰু। বাই বাই।